অসমত বানপানীৰ বৃহৎ সমস্যা চলি আছে আৰু মই তাতে নাই, সেইকাৰণে মই একো এটা সহায় কৰিব পৰা নাই। মনটো বেয়া লাগি আছে, তাৰ মোক মাফ কৰি দিব। তলতে এই জুবিন সুশান্তে দিয়া ফটোখন মই এষ্টাব্লিছ কৰিলোঁ। এই কেদাৰনাথ বাবা, মই বিয়া কৰাম দে, এবাৰ মোক আপি এটা দিবি দা বাবা। মই কৈলাশ খান মেইন জাগা আৰে বাহ, যিহেতু কেদাৰনাথ জয় কৰিলোঁ। এই খুৰা কালিৰ পৰা অসুখ হৈ আছিলে না, এল্টিটিউডটো হাই কাৰণে কথা বাৰ্তা কোৱা নাই, বয়াও লাগে। তো গাইজ গুড মৰ্ণিং। আৰু কেদাৰনাথ দৰ্শন কৰাৰ আগতে মই এটা কথা কৈ লওঁ, যিহেতু অসমত বানপানীৰ বৃহৎ সমস্যা চলি আছে আৰু মই তাতে নাই, সেইকাৰণে মই একো এটা সহায় কৰিব পৰা নাই। মনটো বেয়া লাগি আছে, তাৰ মোক মাফ কৰি দিব। মই ইয়াতে আহিলোঁ না কেদাৰনাথত, চ' ইয়াৰ পৰা যাই মই নিশ্চয়কৈ কিবা কৰিম, সেইটো প্ৰমিছ। আৰু অসমৰ যোনবিলাক প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰে যি ইমান সহায় সাহায্য কৰি আছে কষ্ট কৰি, মই দিলছে চেলুট দিছোঁ আৰু মই শ্ৰদ্ধা নিবেদিছোঁ। ভাল হওক, অসমখন বানপীড়িতসকলৰ ভাল হওক, মানে আগৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহক, তাৰে কামনা কৰিছোঁ। তো আহক এতিয়া কেদাৰনাথ দৰ্শন কৰোঁ আমি একেলগে। গুড মৰ্ণিং ফ্ৰম কেদাৰনাথ। কালি ৰাতি আহি ৰুমত থাকি দিলোঁ। এই এফালে ৰুম চব উলচি এফালে, আৰু এটা ভিউ চাই লওকচোন আপোনালোকে ৰুমটোৰ পাই। বাহ, কালি গধূলি গৈছিলোঁ ডাইৰেক্ট, মানে ভৰিও দিছোঁ আৰু আৰতিও ষ্টাৰ্ট হৈ গৈছে মন্দিৰৰ মেইন হেৰি আইটি। আৰু কালি 4 মিনিট পাছত এনেকুৱা কান্দিছোঁ, মানে এই জুবিন দাৰ পিছতে ছেকেণ্ড টাইম কান্দিছিলোঁ। ইমান বেছি ইম'চনেল হৈ গৈছিলোঁ কালি দেখা পাই। আজি 18 বছৰ সোমবাৰ কালি তো বঢ়িয়া হৰৰ মহাদেৱ যাই থাকোঁ মন্দিৰত গ'লে বলক, আপোনালোকো দৰ্শন কৰা, ময়ো কৰোঁ। আৰু ফাইনেলি কেদাৰ, সেইটোৱে মন্দিৰ। জয় শ্ৰী কেদাৰ, হৰ হৰ মহাদেৱ, জয় জগতপিতা। তই কেনে ফিলিং বাবু? কৈলাশ খান মেইন জাগা আৰে বাহ। আৰু এইটো কি হেৰি কিছু ন, মানে প্ৰসাদ নে কি? এইটো কি যুগান্ত? এইটো কি বস্তু কিছু? প্ৰসাদ আছে, ইয়াতে কিবা কিবি বস্তু আছে। এতিয়া মই যোনটো ল'ম সেইটো পাৰিম নে মোৰ লোৱাটো? আৰু মই ধুনীয়াকৈ লৈ ল'লোঁ মোৰ প্ৰসাদটো। আৰু ইয়াতে জুবিনদাৰ ফটো আছে আৰু গামোচাও আছে, গামোচাও অৰ্পণ কৰিব লাগিব না। চ' কি ক'ম, মানে এজন শিৱ ভক্তৰ কাৰণে না কেদাৰনাথ দৰ্শনতকৈ বিগেষ্ট ড্ৰিম নাই লাইফত। মই বহুত বেছি ইম'চনেল হৈ আছোঁ মানুহটো। এনে যুগান্ত সৰক মানে সৰক দেখা নাপায় না সন্মুখৰ পৰাই? ওপৰত ন জন্নত। হৰ হৰ মহাদেৱ, जय माँ कामाख्या, हर हर महादेव। पूजा कराएंगे आप अंदर बैठ? नहीं, हम लोग का है भुया की मागबू प्रभु शरणत की खुश বিচাৰিব না। ইয়েছ ইয়েছ, ভাল। আৰু অসমবাসীৰ কাৰণে প্ৰাৰ্থনা কৰিম। চ' সেই আৰু চবে ভালো কৰি থাকক না কি বেয়া? ভাল লাগছি না মনটো? কেনে লাগছি? এটা বহুত বেছি পবিত্ৰ লাগছে না আজি। আৰু ফালতু নকৰোঁ দে ইমান হেৰি জেগা এটাত। চ' ৰাতিপুৱা এতিয়া 7টা বাজি 10 মিনিট আছে, তথাপি মানুহৰ ভিৰ চাওক আপোনালোক, শ্ৰদ্ধালুৰ কিমান বেছি বাবাৰ ভক্ত। আৰু এটা সঁচা কথা কওঁ, পৰিৱেশটো ইমান এটা মানে হেভি ভাইবছ আছে না, মানে সাক্ষাৎ ভগৱান এটা বাস কৰে। এইটো একদম জেনুইন কথা একদম। কিশোৰ পাণ্ডা এটা লয় যাব দৰ্শন কৰা বোলো। এই সেই লাইন তাতে যাওঁ, বাবাক আগে প্ৰথম চৰণত মূৰ ফেলাই দিয়া বাবাত। তেওঁৰ পৰা দৰ্শন কৰিলোঁ আৰু মাথা পুৰা এনেকৈ লগাই দিছোঁ, মানে বাবাক সেই কৰিব লাগে। মনোকামনাগিলা কৰিলোঁ। আপোনালোক সকলোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। এইটো হৈছে মন্দিৰৰ বেক চাইড। চ' ইয়াতেও পূজা কৰালাক হেৰিটো, মানে পণ্ডিতে। চ' ভালেই লাগছি এতিয়া গেলি, ভাল লাগছি মানে। আৰু এইটো কি কওঁ, বেষ্ট ফিলিংছ। আৰু এইটো অমৃত জল ময়ো লৈ ল'লোঁ, চবেই লৈ আছে। এইটো মন্দিৰৰ বেক চাইডে দি দিয়ে। এইটো গংগাৰ জল চাগে না, অমৃত জল বুলি কৈছে। চ' লৈ লওঁ। আৰু এইটো মন্দিৰৰ বেক চাইডে ভীমশিলা, যিটো ভীমশিলাই 2013 চনত প্ৰলয়ত মানে মন্দিৰটো সুৰক্ষা দিছিল। কওক ৰাতিপুৱা এতিয়া 7টা বাজি 10 মিনিট আছে, তথাপি মানুহৰ ভিৰ চাওক আপোনালোক, শ্ৰদ্ধালুৰ কিমান বেছি বাবাৰ ভক্ত। আৰু এটা সঁচা কথা কওঁ, পৰিৱেশটো ইমান এটা মানে হেভি ভাইবছ আছে না, মানে সাক্ষাৎ ভগৱান এটা বাস কৰে। এইটো একদম জেনুইন কথা একদম। তো মানে বস্তুখিনি প্ৰসাদখিনি থৈ আহিলোঁ দোকানখনত, য'ৰ পৰাই কিনিছিলোঁ।
এতিয়া যাই থাকোঁ জুবিন দাক ফটোটো এষ্টাব্লিছ কৰিব লগা আছে সোনকালে কৰিব লাগে তো গাইছ এইবাৰ আছোঁ ভীমশিলাৰ পিছফালে মানে এটা শিল ৰাখিব লাগে তিনিটা আৰু এই শিলটো ৰাখিলে মানে আপুনি যি মনোকামনা কৰে সেইটো পূৰণ হয় আৰু বাবাক প্ৰতিশ্ৰুতি এটা দিয়া হয় যি ভৱিষ্যতে আৰু আহিম বাবাৰ চৰণত বা বাবাক মনেদি যি ভাবিছোঁ সুস্থ মনেদি এটা পবিত্ৰ হৃদয় লৈ সেইটো পূৰণ হয় চ' মই কৰিম এতিয়া বাবা হৰ হৰ মহাদেৱ আৰু ভাই ক'ত ঘৰ তোমাৰ মোৰ লখৰা গুৱাহাটী লখৰা মোৰ বিধি থাকা চাই দেব ঠিক আছে ভাল লাগিছে দেখি ভাল জয় লাগিছে জুবিন দা জয় জুবিন দা তো গাইছ এই শিলাটোৰ তলতে এই জুবিন সুশান্তে দিয়া ফটোখন মই এষ্টাব্লিছ কৰিলোঁ এই গামোচাখন বিধি চাই দিছে আমাৰ কাষৰে ভণ্টি এটা তাই চ' ইয়াতে বঢ়িয়াকৈ যাতে প্ৰলয় চলাই আহিলোঁ কেতিয়াবা ধুমু আহিলোঁ যাতে একো নহয় ফটোখন উমটো তলতে থৈছোঁ আৰু জুবিনদাৰ বাবে মই কেদাৰনাথৰ পৰা এটাই প্ৰাৰ্থনা কৰোঁ জুবিনদা যাতে মৰি অমৰ হয় মৰিতো অমৰ এতিয়াও যাতে অসমীয়া জাতি যেতিকিলি থাকে তেতিকিলি যাতে জুবিনদা থাকে যেনেকৈ আমি শিল্পী দিৱস পাতোঁ ৰাভা দিৱস পাতোঁ চ' এটা জুবিন দিৱস আমাক লাগে 18 নৱেম্বৰ হওক 19 ছেপ্টেম্বৰ হওক চ' সেইটোৱে কামনা কৰিছোঁ কেদাৰনাথ বাবাৰ চৰণত জুবিনদা যাতে সদায় হৃদয়ে যুগে যুগে অসমবাসীৰ হৃদয়ত বহি থাকে জয় জুবিন দা বাকী ভাই জুবিনদাৰ ফটোখন এষ্টাব্লিছ কৰি কেনে লাগিলা থাকবো না ফটোখন বঢ়িয়া কৰি ইণ্টিয়া হৈ থাকবো ন সঁচা থাকিব আৰু ইয়াতে কি পবিত্ৰ জাগা ন কি এটা লাগছি জুবিন দাটো কৈছোৱে মাত্ৰ বাকী তই কি খুজিলি ভগৱানক নক আপি বিচাৰিছে দে নাই নাপা নাই কিবাতো বিচাৰিছি চবে এ বাবা মোৰো বিয়াখন পাতি দিয়ে আৰু এ বাবা বিয়াখন কৰোঁতে কিয় কৰাইব বাবা মই বিয়া কৰিব নালাগে আৰু এইটো কেদাৰনাথ মন্দিৰৰ বেক ষ্টেজ এনেকৈ আপোনালোকে চিধা পিছফাল দি আহি এনেকৈ এইটো ৰাস্তাই দি যায় এই সেইটো জুবিন দাৰ ফটো যোন অসমৰ পাহে চবেই সেৱা কৰি যাব একবাৰ জয় জুবিন দা তই এতিয়া ক'ত যাবি মন্দিৰৰ ফ্ৰণ্টত যাওঁ নেকি আৰু প্ৰসাদ চোৱা কিনবেলা আৰু বহুতে পইচাও দি খেতিছিল পইচা গিলাও দিবে আছে ক'ত দিবে লাগে বা সেইটো হা দান বাক্সা নেকি তাতে দিয়া মানে সেইটো এতে যি ভাণ্ডাৰা হয় আচ্ছা সেইটো পইচা ইয়াৰে ভাণ্ডাৰাত লাগি মানে আৰু মানে প্ৰাইভেট নহয় সেইটো মানে এটাতেই ইউজ হয় এতিয়া কথা নাই এই পুরো ছিলতো পাপন্দিতো দিহে নাই সেইটো পইচা দি এতে যি ভাণ্ডাৰ মানে যিটো খানা বনাই আচ্ছা সেই খানাটো আমি খালোঁ আচ্ছা এই খানা এটা আপোনালোকৰ বেকশ্বট চাই লওক বেকশ্বট এটা চাই লওক এরে বাবা গিলে বারবার মাতি থাকে মানে একবার লোক হয়েছো কি কয় और একবার লাগাই আরে একবার লোক হয়েছো বাবা আর কি বারবার এটা কথা কি আৰু মানে সেইটো আর ভক্তি তো মই বাবা এটাই আছে আমাৰ এই কেদাৰনাথ বাবা মই বিয়া কৰাম দে এবাৰ মোক আপি এটা দিবে দা বাবা মই ইমান ভক্তি কৰোঁ ইমান তোমাৰ চৰণত পৰি থাকোঁ এইবাৰ দিবে দা আপি এটা বিয়া কৰবাৰ মোৰো মন যায় বাবা দিবে দা বাবা কি হয় জল ভৰত কি কৰিছ জেবি তুমি কাক দেখাই আছা মা চা মাৰে ঠিক আছে আরে ভাইয়া এটা এইখনে অৰিজিনেল সৰগ যদি মানে ধৰিত্ৰীৰ ধৰাৰ সৰগ আছে কেদাৰনাথ জয় শিৱ শংকৰ আৰু গাইছ মই যে সৰুৰ পৰা শিৱৰ ইমান ডাঙৰ ভক্ত তাৰ বহুত কাৰণ আছে শিৱ চব থাকিও একো নাই তেওঁ চব থাকি বাঘৰ চাল পিন্ধিছিল না তেওঁৰ অহংকাৰ আছিল না তেওঁ কিবা অহংকাৰে ঢুকি পাইছিল তেওঁ বৈৰাগী আছিল সেইকাৰণে শিৱই সত্য শিৱ হৰ হৰ মহাদেৱ মই ৰিল চিলছ বনলোঁ ভিডিঅ' চিডিঅ' বনলোঁ চবৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোকে ভালে ভালে ৰাখক জয় শ্ৰী কেদাৰ জয় শ্ৰী কেদাৰ আৰু গাইজ মানুহগিলা বহুত পইচা দি গৈছিল আমাৰ সৰু মুনু 300 টকা দিছিল এটা নয়ন বোলা ল'ৰা 500 দিছিল 90 দিছিল বিদিশা দিছিল তাৰপিছত এনেকৈ হেৰি দিছিল আৰু সুশান্তৰ মাকেও দিছিল এনে গোটেইখিনি পইচা দি দিলোঁ দান পাওঁ কৈছে ঘৰত গেলি প্ৰসাদ লৈ ল'লোঁ হাতত মাৰা লৈছোঁ বন্ধু হাতক গেলি আৰু মই এই দুটা লৈছোঁ আৰু ই এটা লৈছোঁ বঢ়িয়া হৰ হৰ মহাদেৱ তই এতিয়া লাহেকৈ ওলাই দিওঁ 9টা বাজিল বহুত জেগা যাবাও আছে জয় শ্ৰী কেদাৰ হৰ হৰ মহাদেৱ ধন্যবাদ তুমি একে মাতাক গেলি কালি এই 25 কিলোমিটাৰ ট্ৰেক কৰি আছোঁ 9.5 ঘণ্টাত তোমাৰ আশীৰ্বাদটো তোমাৰ হেৰিত তোৰ সেন্দৰ যাবা ওলছি চবে যাওঁ বাই বাই কেদাৰ হৰ হৰ মহাদেৱ আৰু আহিম যদি তুমি মাতা তই মন্দিৰ দৰ্শন কৰি আহি পালোঁ ৰুম কিশোৰ কি ক'বা বঢ়িয়া এটা সাংঘাতিক ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল আমাৰ জয় ৰাধে কৈ দিয়া শ্ৰী ৰাধে বেয়া কইনা বৃষ্টি হৈছে কেদাৰনাথ কইনা লাগছে মানুহবিলাক তাই ঘূৰি যাই আছে
আরে কি ভলতে বড় দেখিব নেকি ভল কি হৃদয় নাই বিয়া কৰামেই ন আৰু আমাৰ হোটেল ৰুমটো কাষতে নে ইয়াৰ পৰাও এই কৈলাশ পৰ্বতৰ ভিউটো ইস কি ভিউ কি ভিউ মজা এইটো এটা সেইটো মই ৰাতিপুৱা দেখিছোঁ ক্লিপত আৰু এই ধুনীয়া এনেকুৱা আৰু লাগে আৰু পৃথিৱীত যদি মই কৈছোঁ এই ধৰিত্ৰী যদি চবতছে পবিত্ৰ ঠাই আছে কেদাৰনাথে আৰু বাবা য'ত বাস কৰে কি বাবা তো এতিয়া যাওঁ আৰু বেগ চেগ পেকিং কৰিলোঁ তোৰ বেগ চেগ লৈ পালোঁ আৰু মন্দিৰ ৰুমৰ পাই তো বাবা চৰণৰ লাজ ঘৰৰ কাৰণে প্ৰাৰ্থনা কৰোঁ কিবা এটা বস্তু আৰু খোৱা বস্তু হওক কিবা আৰু মই বাবা চৰণৰ এটা প্ৰাৰ্থনা কম ক'ব পাৰি মই কৈছোঁ যি ভগৱান মোক জুবিনৰ দৰে সেই হেৰিটো দি যাতে মই বেলেগক বেছি সহায় কৰিব পাৰোঁ নিজক নাথাকক কথা নাই নিজক গোটেইখিনি বেলেগক দিব পাৰোঁ বা নিজৰ কিবা এটা যে মানুহ সহায় কৰিব পাৰোঁ সদায় সেইটো মোক সাহস দিবি সেইখিনি পাৰা কৰি পেলাবি পাৰা কৰি তুলিবি মহাদেৱ তো বাই বাই কেদাৰনাথ বাই মহাদেৱ আকৌ আহিম তোমাৰ চৰণত আৰু জীৱনত এই পৃথিৱীৰ ইতিহাসত যদি প্ৰেমৰ শ্ৰেষ্ঠতম নিদৰ্শন আছে সেইটো শিৱ পাৰ্বতী সতীৰ যেতিয়া মৃত্যু হ'ল তাৰ পিছতো সতীক আৰু পুনৰ পাৰ্বতীটো পাবাক গেলি বৈৰাগ্য ৰূপ লোৱাৰ পাই সেই ত্যাগ সেই বিষাদ বেদনা লৈ যিজনে আৰু নতুনকৈ পুনৰাই তেওঁক পাৰ্বতীৰ ৰূপ সতীক পাবাক গেলি যেখিনি তপ কৰিছি যেখিনি চেক্ৰিফাইচ কৰিছি সেইজনে মহাদেৱ অলক নিৰঞ্জন হৰ হৰ মহাদেৱ ভূঞা হৰ হৰ মহাদেৱ বাই বাই কেদাৰ বাই বাই শান্তু কেনে লাগিল আহি বহুত ভাল লাগিল এটা ডাঙৰ সপোন আছিল শিৱ ভক্ত হিচাপে হয়নে বাবাক চৰণ চলো বাবাক দৰ্শন কৰিলোঁ আৰু বাবাই যাতে চবকে মংগল কৰে আকৌ মনত অহংকাৰ নেদে হিংসা ভাৱ নেদে মই সেইটোৱে বিচাৰোঁ সদায় ভগৱানে চবকে সমানে ৰাখক বাবু কিবা এটা কৈ দি কিবা এটা মানে হেল্ল' মই বেলেগ একো নকওঁ মোৰ শত্ৰুৰো যাতে ভাল হয় য়েছ মোৰ যোনগিলা মানুহ মোক বেয়া পায় বা শত্ৰুতা আছে কাৰোবাৰ যদি মোৰ লগত সেন্দুৰ যাতে বিদ্যা বহুত বেছি ভাল হয় কেদাৰনাথ বাবা যাতে বহুত বেছি ভাল কৰে সেন্দুৰ চবৰে ভাল কৰক চবে আৰু পৃথিৱী দুদিনীয়া সদায় কামে নাথাকে তই সেইটোৱে কথা চবে ভাল কৰি থাক ভাই চবৰে বেষ্ট দক কি নাখা মধুৰিআম কঁঠাল কিয় নাখা এৰাই তোক কি আন পাই জানা না এই কণ্টকৰাম যি আছে নাচপতিৰ কাহিনীটো পঢ়িছিল নে সৰুতে এই নাচপতি যি হেৰি কৰি লৈ যায় কণ্টকৰামৰ সাধু কথা এক বিজে সেনাই আন পায় আৰু ইয়াতে এৰিব নাপায় নেকি কেদাৰনাথত নাপায় মানে ইচ্ছা কৰিলে পাৰি কথা নাই আচ্ছা মই এৰিলোঁ কিন্তু এটা চব্জি এৰিছোঁ মানে এটা ভেজিটেবল এৰিলোঁ তোৰ কেদাৰনাথ বাবা বাই বাই নহয় মানে কি জানে নে ভৈয়া মানুহ বহুত না মই 15ডাল লৈছোঁ আপুনি লৈছি না কেইডালমান লাগব না আৰু বহুতে পইচা তাকেইতো আৰু নিবা লাগব আৰু যিহেতু কেদাৰনাথ জয় কৰিলোঁ এই বুদ্ধিতে মই যে এটা কথাই কম হৰ হৰ মহাদেৱ তুমিয়ে জগত পিতা তুমিয়ে পৰমেশ্বৰ তুমিয়ে বিশ্বেশ্বৰ হলে ভূঞা মই এটা লাজ পাইছোঁ আপুনি ফুটবল খেলাই ঘোঁৰা এটা ভূঞা পাৰ্বতী পদ হৰ হৰ মহাদেৱ বুকি জয় 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 শিৱ শংকৰ শম্ভু wow helicopter wow হেলিকপ্টাৰ দেখি ভাল লাগে মনচন ন এদিন কিনিবই হেলিকপ্টাৰ এনেকুৱা কিনি প্ৰাইভেট জেট কিনিম হেলিকপ্টাৰ কিনিম এদিন উৰাই দিম পুৰা আমাৰ বাৰাঙাটি এৰিয়াত হেলিকপ্টাৰ উৰা আমাক দিম বাকী পাৰ থ এইবাৰ ভলদাৰ বিয়া হ'ব ইয়াৰ আৰু কাও ৰখবা নৰে ইয়াৰ বাবা আশীৰ্বাদ দিছি যাতে বৌ বিয়াৰ কথাটো মই নাজানো কিবা হাগা হয়তো ফিক্স ঘৰত যায় কিয় মানে ইয়াতে যি সোপা মাৰা গেছি তাতে হাগা নহয় তোমাৰে দিন আছে মুকলি যেনি মই যাং হাগা হ'ব ফিক্স গাইজ তো এতিয়া আমি এটা গান গাম কি গুপচুৰ এক্সিডেণ্ট হো সিদিনা এই খুড়া কালিৰ পৰা অসুখ হৈ আছিলে না এল্টিটিউডটো হাই কাৰণে কথা বাৰ্তা কোৱা নাই বয়াব লাগে তাৰপৰা এতিয়া ভাল পাইছি না খুড়া আগতছে ভাল পাইছি না কালি ৰাতি মানে কি দলো চলো খালা সেনেকে
একচুৱেলি এল্টিটিউডটো হাই না বয়সস্থ মানুহ সেইকাৰণে সাফোকেশ্যন টাইপ হৈ যায় আৰু অক্সিজেন লেভেলটো বহুত কম না টেনশ্যন তোলা আৰু খুৰা অলপ চিন্তা কৰে মানে বহুত চিন্তা কৰে সৰু কথা এটা বহুত হেভিলি চিন্তা কৰে একো নাই খুৰা আহক বলক যাই থাকোঁ বাকী কিশোৰ এনে এতিয়া নামি যদি আমি খোজকাঢ়ি যাওঁ তুমি কেই ঘণ্টাত কমপ্লিট কৰি পাৰিবা বৰ বেছি 1 ঘণ্টা কিমান সময় লাগিব মোৰ কিমান 40 মিনিটত কৰিম কাৰণ মই কি জানো না ভৰালি নহয় কি গম পোৱা না এটা মাৰা লোহা হয় মাৰা লোহা তই দুখ ভাঙাৰ একো লগা নাই ফুটকি বাৰ্তা কৰি নামি যাই আছো বাকী ভূঞে কিবা কয় বোলে আমাৰ ভূঞে কি কয় মোক আপোনালোক পঢ়িছিল আমি আমাক পঢ়োৱা ছাৰ আৰু ইংলিছত টিচাৰ আছে আৰু কেতিয়াবা ঘৰত কেতিয়াবা আমি কালেকশ্যনত যাওঁ আমাৰ ঘৰত বিহু পুল্লিয়াৰে হাতকে দি থাক পুল্লিয়াকে দি থাক মানে বৰ পুলে পুল্লিয়া দুটিয়া সেই ৰৈতো আৰু আমাৰ এই চুইয়াৰটো মোক কিছু চুইয়াৰ একো নাই অলপ দেউতাটোৰ কাৰণে প্ৰাৰ্থনা কৰিছে আৰু গাইজ বৰ্তমান আছো ঘোঁৰাৰ হেৰিত আস্তা বলত আৰু আমি চবেই মিলি এটা ডিচিশ্যন ল'লো যে ঘোঁৰাতেই যাম মানে কি আহোঁতে উঠিলোঁ আৰু যাওঁতেও চেম ৰাস্তা চবৰে কিবা নহয় কিবা এটা প্ৰব্লেম চলি আছে কাৰোবাৰ বেমাৰ কাৰোবাৰ সোনকালে যাই পাব লাগে চ' সেই কথা নাই কি ক'বা বাবু ঘৰত যাবি নেকি কিশোৰে কি ক'বা এই বিষয়ে যাম ঘোঁৰাত তাৰমানে কি আহোঁতে আমি খোজকাঢ়ি আমাৰ চেলেঞ্জটো গতিকে এতিয়া আমি ঘোঁৰাত উঠাটো ৰৈ যাব না সেইটো কথা আৰু মই মিছা কথা নকওঁ ঘোঁৰাতে যাম সেইকাৰণে সঁচা কথাটো কৈ লৈছোঁ আপোনালোকক চ' সেই আৰু ओ भैया अब मेरा घोड़ा कौन सा है मेरा वाला कौन सा है ये वाला इतना बड़ा আরে মানুহজনে ঘোঁৰাও সেনা দিছিলে তাগৰা লাগিব তাগৰ সেই প্ৰভু মাফ কৰি দিবি ঘোঁৰা বাবা মই ইচ্ছা কৰি কৰা নাই চব যাবা ওলাই কৰি পেলাই যাওঁ যদি কিবা এইটোৰ কাৰণে ভুল হৈছে মোক মাফ কৰি দিবি বাবা এই বাবা কেইটা আৰু গাইজ ফাইনেলি আহি পালোঁ তল আৰু কি মোক লৈ আহিছে ধন্যবাদ ভাই কিবা ভুল হলে মাফ কৰি দিবি ঘড়ী উন্দুৰ বা আৰু ক'তো ৰখা নাই ডাইৰেক্ট চোন পৰা গৈছোঁ মানে কি আমাৰ 5 দিনত তোৰ আছিল নে কালি গেলি যেনে তেনে দিল্লী পাবাই লাগব চ' যি ৰিচি চিচি দিলে যাবাই লাগব চ' সেইকাৰণে তাড়াতাড়ি গুচি আছোঁ আৰু এবাৰ কিয় হয়নে কিহৰ কাৰণে তই ভিডিঅ' উৎপাদন কৰি লাগে কেদাৰনাথত তাতে মোৰ লগত কি এতিয়া ভূঞা আমাৰ এটা বেমাৰে দিল্লীত দেখালে যাম তো গাইজ গৌৰীকুণ্ডৰ পৰা ডাইৰেক্ট সোণপৰা গেলি আহিলোঁ আহি মানে ৰখা নাই মানে তাতে হোটেল মানে যোনটো আমাৰ ড্ৰাইভাৰ আছিল এই ৰখি আছিল আমাক পেকেজ বস্তু চস্তু তাতে থৈ গৈছিলোঁ না আমাৰ 5 দিনৰ যিহেতু পেকেজ কালিতো দিল্লী পাবাই লাগিব চ' এতিয়া মোটামুটি ঋষিকেশ পাব গ'লে আৰু অলপ দূৰ আছে চ' কিবা এটা খাই লওঁ ভূঞা আপোনাক এতিয়া দেখুৱাই লৈ যাব লাগিব ডাক্তৰৰ তাত দেখাব আৰু বাকী শৰ্মা কেনে বাবু ঠিক আছে আৰু এনেকুৱা আহি পালোঁ ৰুম ঋষিকেশতে থাকিম আজি চ' গুড নাইট বাই বাই জয় জুবিন দা ভিতৰত ভাল এই এবাৰ কা উঠছি ভূঞা